নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনসাৰ সায়েন্সৰ হয়। প্ৰথমটো হ'ল লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয়। তাৰপিছত 2 নম্বৰটো হ'ল তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়। এইটো আহিবলগীয়া হয়। 3 নম্বৰটো হ'ল অধ্যক্ষেপণ বিক্ৰিয়া মানে কি বুজা, উদাহৰণ দি ব্যাখ্যা কৰা। 4 নম্বৰ হ'ল লৱণৰ pH কিমান। 5টো হ'ল pH কিমান হলে দন্তক্ষয় হয়। 6টো হ'ল ব্লিচিং পাউডাৰ 3টা ব্যৱহাৰ লিখা। 7টো হ'ল যৌগ CaOCl2ৰ সাধাৰণ নামটো কি। 8টো হ'ল প্লাষ্টাৰ অফ পেৰিছ কাক বোলে। 9টো হ'ল পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয়। 10টো হ'ল পানীৰ অনুপস্থিতিত এচিডৰ ধৰ্ম প্ৰদৰ্শন নকৰে কিয়। 11টো হ'ল আটাইতকৈ সক্ৰিয় ধাতুৰ নাম লিখা। 12 হ'ল উভয়ধৰ্মী অক্সাইড কাক বোলে। 13টো হ'ল দুটা উভয়ধৰ্মী অক্সাইডৰ উদাহৰণ দিয়া। 14 হ'ল ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা। এইটো ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখিব দিছে। তাৰপিছত 15টো হ'ল এমালগাম কাক বোলে। আজিৰ ভিডিঅ'টি ইমানেই।